দিছোঁ মানে পিঁয়াজ আলু কাটি লৈছোঁ লগতে আদা নহৰু পেষ্ট আৰু বিলাহী দিছোঁ দেই বিলাহী আৰু জলকীয়া পেষ্ট বনাই লৈছোঁ এয়া মই কেৰাহীত দিলোঁ পিঁয়াজ গোটা জিৰা আৰু তেল দিছোঁ অকণমানকৈ বেছি তেল নিদিওঁ দেই এয়া মই ইয়াত দিছোঁ আদা নহৰু পেষ্ট অকণমান দিম তাৰপিছত মই ইয়াতে জোখমতে নিমখ হালধি দি পেলাই অকণমান এইখিনি ভাজি ল'ম মছলা আকৌ দিব দেই ইয়াতে দি দিব মানে মছলাটো ভাজ খালেহে ভাল লাগে তাৰপিছত মই দিম ইয়াত চিকেনখিনি চিকেনখিনিত আৰু হালধি মছলা একো দি লোৱা নাছিলোঁ দেই কিছুমানেতো মেৰিনেট কৰি থৈ দিয়ে ন মই কিন্তু একোৱেই দিয়া নাই এনেকৈয়ে থৈ দিছিলোঁ থৈ পেলাই তাৰপিছত যেতিয়া এইখিনি অকণমান তেল উঠিব তেতিয়াহে আমি আলুখিনি দি দিম সকলোতে ৰন্ধা বঢ়া ষ্টাইলখিনি বেলেগ বেলেগ ন আজি মই কেনেকৈ বনাইছোঁ সেইটোৱে চাওকচোন আপোনালোকে এয়া যেতিয়া অকণমান তেল ওলাই আহিল